নমস্কাৰ। বৰ্তমান সময়ত বহুত মানুহ ষ্ট্ৰোক আৰু হাৰ্ট এটেকত মৃত্যুবৰণ কৰিছে। সমীক্ষা মতে গম পোৱা গৈছে যে আহিব লগা সময়ত এই ষ্ট্ৰোক আৰু হাৰ্ট এটেকৰ মাত্ৰা বহুত বেছি হ'ব গৈ আছে। সেয়েহে আজি আমি আগবাঢ়ি আহিছোঁ এক গুৰুত্বপূৰ্ণ আলোচনা কৰিব এই ষ্ট্ৰোকনো কি, কিয় হয়, কিবা সজাগতা আছে নেকি তাৰ ওপৰত, তাৰে এটা থুলমূল আলোচনা কৰিম বুলি। ষ্ট্ৰোক আৰু হাৰ্ট এটেক বুলি কোৱাৰ লগে লগে আপোনালোকে গম পাইছে আমাৰ শৰীৰৰ আটাইতকৈ প্ৰয়োজনীয় অংগ ব্ৰেইন আৰু হাৰ্টটো ইয়াৰ লগত জড়িত হৈ আছে বুলি। ব্ৰেইনে যেনেকৈ চেণ্ট্ৰেল নাৰ্ভাছ ছিষ্টেমৰ কামবোৰ কৰে, ঠিক সেইদৰে হাৰ্টটোৱে শৰীৰৰ সকলো জেগালৈ ব্লাড খোৱা বস্তু অক্সিজেন চাৰ্কুলেট কৰে। সেয়েহে যেতিয়া শৰীৰত ছাপ্লাই হোৱা তেজত কলেষ্ট্ৰলৰ মাত্ৰা বৃদ্ধি পায়, তেতিয়া সেই কলেষ্ট্ৰলবোৰ যোনবোৰ ভেইনেদি যায় তাত লাহে লাহে জমা হ'ব ধৰে আৰু সি ব্লাড খোৱা বস্তু আৰু অক্সিজেন যোৱাত বাধাৰ সৃষ্টি কৰি দিয়ে। ফলত ব্ৰেইনৰ বিভিন্ন জেগাত তেজ খোৱা খাদ্য অক্সিজেন যাব নোৱাৰি ব্ৰেইন চেলবোৰ ডেমেজ হ'ব ধৰে। ব্ৰেইন চেল যিহেতু চেণ্ট্ৰেল নাৰ্ভাছ ছিষ্টেমৰ লগত জড়িত, সেয়েহে লাহে লাহে শৰীৰত বিভিন্ন ছিমটমছ দেখা দিব পাৰে, যেনেকৈ মানুহৰ মুখখন বেকা হৈ যোৱা, কথা কওঁতে অসুবিধা হোৱা, হাত দুখন ভালদৰে দাঙিব নোৱাৰা আৰু কেতিয়াবা পেৰালাইচিছ হোৱাৰ সম্ভাৱনাও থাকে। এইখিনিয়ে হ'ল ব্ৰেইন ষ্ট্ৰোক। আচ্ছা, আমি এতিয়া গম পালোঁ যে ষ্ট্ৰোক কি কি হ'ব পাৰে, কি কি কাৰণত হ'ব পাৰে। এতিয়া আলোচনা কৰিম কিয়নো হয় এই ষ্ট্ৰোক। সমীক্ষাত দেখা গৈছে যে 45 বছৰৰ মতা মানুহ আৰু 55 বছৰৰ মাইকী মানুহৰ এই ষ্ট্ৰোক হোৱাৰ সম্ভাৱনা বেছি থাকে। ডায়েবেটিছ, অধিক কলেষ্ট্ৰলযুক্ত খাদ্য গ্ৰহণ, অধিক মদ্যপান, ধূম্ৰপান, হাই ব্লাড প্ৰেছাৰ, অবেচিটি, লেক অফ এক্সাৰচাইজ, কৰ্মহীন জীৱন এই ষ্ট্ৰোক হোৱাৰ প্ৰধান কাৰণ। ষ্ট্ৰোকক 3টা ভাগত ভগাব পাৰি। 1 নম্বৰ হৈছে ইছেমিক ষ্ট্ৰোক, 2 নম্বৰ হৈছে থ্ৰম্ব'চিছ বা হেমৰেজিক ষ্ট্ৰোক আৰু 3 নম্বৰ হৈছে ট্ৰেনজিয়েণ্ট ইছেমিক ষ্ট্ৰোক। এই 3টা ভাগৰ ভিতৰত ট্ৰেনজিয়েণ্ট ইছেমিক ষ্ট্ৰোক মানুহৰ প্ৰথম হয়। ইয়াৰ ভয় লগা কথাটো এইটোৱেই, এই ষ্ট্ৰোক হোৱাৰ পাছতো মানুহ নৰ্মেল জীৱন যাপন কৰি থাকিব পাৰে আৰু ফলত লাহে লাহে আৰু বেছি হৈ ইছেমিক ষ্ট্ৰোক আৰু পিছত থ্ৰম্ব'চিছ ষ্ট্ৰোক হৈ বহুত মানুহৰ ব্লাড ভেছেল ফাটি যায় আৰু ব্ৰেইনৰ বিভিন্ন জেগাত ক্লটিং হ'বলৈ ধৰে। ফলত টাইমত চিকিৎসা নোপোৱাৰ বাবে বহুত মানুহৰ মৃত্যুবৰণ কৰা দেখা যায়। সেয়েহে আমি সদায় এটা শব্দ মনত ৰখাটো উচিত। সেই শব্দটো হৈছে ফাষ্ট, অৰ্থাৎ এফ মানে ফেচ, মানে মুখখন বেকা হৈছে নেকি, এ মানে আৰ্ম, মানে হাত দুখন ভালদৰে উঠাব পাৰিছে নে নাই সেইটো লক্ষ্য ৰাখিব লাগে, এছ মানে চাউণ্ড, অৰ্থাৎ কথা কওঁতে ক'ব অসুবিধা হৈছে নেকি সেইটো চাব লাগে, আৰু টি মানে টাইম, অৰ্থাৎ সময় আমাৰ হাতত খুব কম সময় থাকে। সেয়েহে খুব কম সময়ৰ ভিতৰত ৰোগীজনক কেনেকৈ ওচৰৰ হস্পিটাললৈ নি ৰোগটো ডায়েগনচিছ কৰি তাৰ ট্ৰিটমেণ্ট আৰম্ভ কৰিব পাৰে সেইটো চাব লাগে। সেয়েহে আপোনালোকে এই ফাৰ্ষ্ট শব্দটো মনত ৰাখি সমাজখনক বচোৱাৰ সংকল্প লওক। আৰু যিবোৰ বস্তু শৰীৰৰ বাবে অপকাৰী, যেনে জাংক ফুড, এলকহল, অধিক কলেষ্ট্ৰলযুক্ত খাদ্য, আৰু যোনবোৰ ৰোগী ডায়েবেটিছ, হাই ব্লাড প্ৰেছাৰ আৰু অবেচিটিত ভুগি আছে, তেওঁলোকে সোনকালে ডক্তৰৰ ওচৰলৈ যাওক, ট্ৰিটমেণ্ট আৰম্ভ কৰক। তেতিয়াহে সমাজৰ পৰা এই ষ্ট্ৰোক নামৰ ভয়াৱহ বেমাৰ আঁতৰ কৰিব পাৰিম। ধন্যবাদ।